আৰ.জে. পাহি। সম্পৰ্ক নাম দিয়াৰ ৩৮৪টা দিনৰ পিছত আজি এই শ্বাসৰুদ্ধকৰ নিশাত মই যদি আপোনাক প্ৰশ্ন কৰোঁ, আপুনি বাৰু বেয়া পাব নেকি মিছ আৰ.জে. পাহি? প্ৰেম মানে কি? আছে নেকি ইয়াৰ পৰিসীমা বিশেষ? আছে নেকি ইয়াৰ সংজ্ঞা অলেখ? মই যদি বখানি যাওঁ আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠা অমৰ প্ৰেমৰ সৃষ্টিৰাজি, আপুনি বাৰু বেয়া পাব নেকি মিছ আৰ.জে. পাহি? মই আপোনাৰ কাহিনীৰ এজন নীৰৱ শ্ৰোতা। আপোনাৰ কাহিনীৰ মাজত মই সপোনৰ পম খেলি যাওঁ। কেতিয়াবা শুনা পাওঁ কাৰোবাৰ মিলনৰ স্বপ্ন প্ৰহেলিকা, আৰু কেতিয়াবা কাৰোবাৰ বিচ্ছেদৰ কৰুণ বিভীষিকা। কিন্তু আপোনাৰ মুখত ওলমি ৰয় এটা সন্তুষ্টিৰ হাঁহি। আপোনাৰ হাঁহিৰ সিটোপাৰে থকা ৰহস্য যদি ভেদ কৰিব বিচাৰোঁ, আপুনি বাৰু বেয়া পাব নেকি মিছ আৰ.জে. পাহি? এই যেন আপোনাৰ হাঁহিৰ আঁৰত লুকাই ৰৈ কাৰোবাৰ হেজাৰ প্ৰশ্নৰ এটাই মাথোন অলিখিত উত্তৰ। আপুনি সাহসৰ প্ৰতীক মিছ আৰ.জে. পাহি। ধৰি লওক মই আৰু ঠিক মোৰ দৰে বহুজন, আপুনি সপোনৰ গধুৰ শব্দবোৰে মনৰ দলিচাত হেঁপাহৰ গোটা বাছে। এবাৰ শুনিব নেকি মিছ আৰ.জে. পাহি? মই যদি কওঁ এবুকু বিষাদৰ কাহিনী, তেতিয়া বাৰু বাজিবনে আপোনাৰ কণ্ঠত সেই নিভাঁজ সুৰৰ বাঁহী? আপোনাৰ কণ্ঠৰ ছন্দে ছন্দে পাৰিব নেকি আঁকিব এখন হেঁপাহৰ সোণোৱালী প্ৰতিচ্ছবি মিছ আৰ.জে. পাহি?